আসসালামু আলাইকুম ওরহমতুল্লাহি বরকাতুহ বিসমিল্লাহির রহমানির রহিম গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ মই ভালে আছোঁ গাইজ আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত যিটো নেকি ছাত্ৰ ছাত্ৰীৰ বাবে বেছি প্ৰয়োজন আৰু এইটো আচলতে ছাত্ৰ ছাত্ৰীৰ বাবে দোৱাটো তো গাইজ আজি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ গাইজ ভিডিঅ' টাইটেলটো হ'ল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে আমি কি দোৱা পঢ়িব লাগে মানে পৰীক্ষাত পাছ হোৱাৰ বাবে চ' গাইজ আজি এই দোৱাটো কোৱাৰ আগত মই অলপ পৰীক্ষাৰ বিষয়ে অলপ কওঁ গাইজ যদি আপুনি পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰে আপুনি প্ৰথমতে ষ্টাডি কৰিব লাগিব পঢ়িব লাগিব নহ'লে আপুনি কিমান দোৱা পঢ়িল কিমান একেবাৰে নমাজ পঢ়িল কিমান একেবাৰে দান দি দিয়ক আপুনি পাছ কৰিব নোৱাৰে এইটোতো নৰ্মেল কথা তো গাইজ আপুনি প্ৰথম পাছ কৰিবলৈ হ'লে আপুনি ষ্টাডি কৰিব লাগিব গাইজ ষ্টাডি কৰি পিনি আল্লাহৰ ওচৰত কিবা এটা চাব পাৰে দোৱা কৰি যেন আল্লাহ আপুনি মোক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়ক তেতিয়া আল্লাহে নিশ্চয় কৰিব তেতিয়া আল্লাহে আপোনাৰ পৰীক্ষাত পাছ কৰাবলৈ ব্যৱস্থা কৰিব আপুনি যদি ষ্টাডি নকৰি পিনে ডাইৰেক্ট গৈ পিনে আল্লাহৰ ওচৰত যাচে যেন আল্লাহ মোক পাছ কৰাই দিয়ক আল্লাহ কেতিয়া পাছ কৰাই নিদিব চ' গাইজ আজি দোৱাটো শুনক দোৱাটো শুনাৰ আগত এটা ৰিকুৱেষ্ট প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব গাইজ প্লিজ আপোনালোকৰ ওচৰত হাত জোৰি কৈছোঁ গাইজ সৰু চেনেল বৰ্তমান এজনে এটা শ্বেয়াৰ কৰি দিয়ক আপোনাৰ ফ্ৰেণ্ড আছে ষ্টুডেণ্ট তেওঁলোকৰ ওচৰত প্লিজ এটা শ্বেয়াৰ কৰি দিব এজন গাইজ তো গাইজ আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ ভিডিঅ' টাইটেলটো হ'ল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আগত আমি কি দোৱা পঢ়িব লাগে তো গাইজ আজি অলপ আপোনালোকে মোৰ বজবাৰত অলপ গাড়ী শব্দ গান চান এইবোৰ শুনি আছে গাইজ মই অলপ দূৰত আহিছোঁ ঘৰত নাই সেইকাৰণে অলপ অসুবিধা হৈ আছে মোৰ বজবাৰ কৰাত তথাপিও ভাবিছোঁ আপোনালোকক এটা ভিডিঅ' দিওঁ ইম্পৰ্টেণ্ট ভিডিঅ' গাইজ সন্মুখত ফাইনেল আহি আছে HS ফাইনেল আমাৰ আহি আছে সকলোৱে দোৱা কৰিব মোৰ কাৰণে HS ফাইনেল আহি আছে তাত যাতে পাছ কৰোঁ আৰু গাইজ দোৱাটো শুনক বহুত সময় পেৰেফেৰ কৰি লৈছোঁ কমা বিচাৰিছোঁ আপোনালোকৰ ওচৰৰ পৰা গাইজ দোৱাটো হ'ল টাইটেলটো হ'ল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে কি দোৱা পঢ়িব লাগে দোৱাটো হ'ল ফাইনাল্লাহা খাইৰুন নাছিৰিন কিমান সুন্দৰ দোৱা ফাইনাল্লাহা খাইৰুন নাছিৰিন গাইজ ভালদৰে শুনি লওক ফাইনাল্লাহা খাইৰুন নাছিৰিন গাইজ নিশ্চয় শুনিছে মই এডিটিঙত সন্মুখত আপোনালোকৰ ওচৰত তুলি ধৰিম গাইজ সুন্দৰ এটা দোৱা এইটো পঢ়ি এইটো এটা নিয়ম আছে পৰীক্ষা হলত যেতিয়া আপুনি যাব পৰীক্ষা হলত সোমাওঁতে পিনে আপুনি 11 বাৰ এই দোৱাটো পঢ়িব মই ফাইনেলত পঢ়িছিলোঁ এই দোৱাটো চ' গাইজ আপোনালোকে নিশ্চয় ট্ৰাই কৰিব পাৰে গাইজ এটা ৰিকুৱেষ্ট সকলোৱে ষ্টাডি কৰি যাব নহ'লেতো গোল্লা খাব আজিলৈ ইয়ালৈ থাকক নতুন ভিডিঅ' লৈ আহিম গাইজ দোৱাটো মই স্ক্ৰীণত তুলি ধৰিম সকলোৱে ভালদৰে পঢ়িব আৰু নিয়মটো হ'ল পৰীক্ষা হলত সোমাওঁতে পিনে যেতিয়া পৰীক্ষা হলত সোমাব তেতিয়া আপুনি 11 বাৰ পঢ়িব ফাইনাল্লাহা খাইৰুন নাছিৰিন তো গাইজ আজিলৈ ইয়ালৈ থাকক সকলো ভালে থাকিব সুস্থ থাকিব আল্লাহ হাফিজ